নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো ভাল, আপোনালোকৰ কেনে? আজি মই আপোনালোকক দেখাবলৈ গৈছোঁ যে আমি থকা গাঁওখন কেনেকুৱা দেখিবলৈ। আমি আছোঁ হায়দৰাবাদত আছোঁ। তাতনো কেনেকৈ থাকোঁ, গাঁওখননো কেনেকুৱা দৃশ্য, কি কথা চব দেখা আপোনালোক আজি চাই থাকক ভিডিঅ'ৰ লাষ্টলৈকে, মজা লাগিব। কাৰণ ইয়াতো মানে কি অসমৰ কিছুমান বস্তু উপভোগ কৰিব পাৰি মানে। চাব, মই দেখাই দিছোঁ আপোনাক, এনেকুৱা মজা লাগে দৃশ্য চাব আপুনি দেই। বৰ্তমান আছোঁ মই আমাৰ ৰুমৰ চৰ্টৰ ওপৰত আছোঁ। চৰ্টৰ ওপৰত যিটো লুক হয় আমাৰ মানে গাঁওখনৰ যিটো লুক, আমি আছোঁ হায়দৰাবাদত চাংগাৰেড্ডি, আপোনাৰ মাল্লাপল্লী বুলি কয়, ইয়াত আছোঁ। ইয়াত আমি যিটো মানে লুকটো চাব আপুনি, যিটো মানে চাৰি আমি দেখাই দিওঁ, ভিতৰত চাই ল'ব। এইখন আমাৰ জাতীয় পতাকা, আমাৰ ৰুমৰ চৰ্টৰ ওপৰত আছে জাতীয় পতাকা এখন আছে আমাৰ। তাৰপিছত আমাৰ অসমৰ যিটো লুক আমি কেতিয়াবা দেখাম এইটো চাওক, এইটো আমাৰ অসমৰ নিচিনা লুক একে ছেম। আমাৰ ধান আছে ইয়াত, এইখন এখন বিল চাওক, ধুনীয়াকৈ বেলটো ওলাই আছে মস্তিকৈ। আমাৰ যিটো গছ আপোনাৰ বেল গছ এইখন আমাৰ এখন তাত কেতিয়াবা মাছ ধৰিবলৈ যাওঁ আমি, কেতিয়াবা মাছ ধৰিবলৈ যোৱা হয়। এইখন ধান ধুনীয়া ধান দিছে নাই, ইমান মস্তি ধান হৈছে। এইটো এনেকৈ গৈ পিনে যদি লুকটো চাই ইমান ধুনীয়া লাগে দেখিবলৈ চৰ্টৰ ওপৰৰ পৰা দেখিবলৈ দিছে ন। আমাৰ চৰ্টৰ ওপৰত কাপোৰ মেলি থোৱা আছে। এইখন জাতীয় পতাকা উলমি আছে দিছে ন। পথাৰখন কিন্তু এনেকুৱা ধুনীয়া লাগে ইয়াত। ইয়াত এটা কাম থাকি ভাল লাগে যে ইয়াত ইমান ধুনীয়া বতাহ মাৰি থাকে মানে। আমাৰ যিটো ৰুমৰ ওচৰত মানে যিটো বতাহ মাৰি থাকে মানে, বহুত মজা লাগে মানে। এতিয়া মই দেখাম আপোনালোক গাঁওখনৰ কিছুমান দৃশ্য দেখাম, চাই থাকিব আপোনালোকে। ইয়াত আৰু এটা বস্তু ভয় লাগে, গম পাইছেনে, যে ইয়াত ভিডিঅ' কৰিবলৈ ভয় লাগে মানুহবিলাকক। মানে কি কৰিছ, ব্লগিং বস্তু বুজি নাপায় মানে। ইয়াত ঘৰবিলাক ষ্টাইল চাব মানে, ঘৰ ষ্টাইলবিলাক দিছে নাই ইয়াত ভিডিঅ' কৰিবলৈ ভয় লাগে বস্তুবোৰ। মানে অকণমান মানে ভালকৈ হিন্দী বুজি নাপায়, ক'বলৈও বেয়া, তেলেগু মানুহ মানে বুজাবলৈ নোৱাৰে মানে আপুনি। যিহেতু আপোনাক ধৰে, আপোনাক কি কৰিছে বুলি ধৰে, আপুনি মানে ফচিব মানে, আপোনাক ওলটাই মাৰিব মানে। এনে বহুত ল'ৰা অসমীয়া মাৰ আছে ইয়াত, গম পাইছে নাই। ইয়াত কিন্তু মাটি পেলাই বস্তুটো নাই, আকৌ চোতালে চব পকাই মানে। আৰু মানে ইয়াত মানুহবোৰ মৰম চেনেহ আছে, কিন্তু আপুনি ভুল কৰিলে, আপুনি যদি ভুল স্বীকাৰ নকৰে, আপোনাক মানে কি কিবা এটা কৰিবই মানে। ভুল স্বীকাৰ কৰিবই লাগিব। আপুনি যদি নিজৰ মতে থাকে ন, আপোনাক মানে কি নিষ্ঠা নাইকিয়া কৰি দিব মানে, এনেকুৱা বস্তুটো মানে, গম পাইছে নাই। আৰু এই লোকটো আপোনাৰ ইয়াত মাটি নাই, চব পকা দিছে নে, পকাবিলাক মানে কি। আৰু কেতিয়া আপুনি ইয়াত মিছা কথা নক'ব, আপুনি যিটো ভুল কৰিছে বুলি ক'বই লাগিব। আৰু প্ৰায় মানে আপোনাৰ 100 ভিতৰত আপোনাৰ 80% মানুহে হিন্দী বুজি পায়। আৰু আপোনাৰ কি কয় 20% মানুহে হিন্দী বুজি পায় আপোনাৰ। আৰু কি কয় 80% মানুহে হিন্দী বুজি নাপায়, চব বেলেগ। আপুনি ক'ব কিবা এটা, সেইটো বুজিব কিবা এটা, উল্টা পুল্টা হৈ যাব। অসমৰ দোকান এখন আছে ইয়াত দেই, মানে কি অকল অসমৰ মানুহকে বস্তু দিয়ে, বেলেগক বস্তু নিদিয়ে। অকল অসমীয়া যিবিলাক ল'ৰা আছে, কমচে কম 500-600 অসমীয়া মানুহ আছে। এইটো বিল্ডিং হৈ আছে চাওক, এই অসমৰ দোকান দি দিয়া বিল্ডিং হৈ আছে। অকল অসমৰ মানুহক বস্তু দিয়ে, বেলেগ কাকো বস্তু নিদিয়ে। এখন অসম বস্তু। दीदी क्या हाल चाल है? ये दीदी देखो, दीदी वो आलू नहीं है। और अंकल को फोन किया, अंकल अभी आ रहा बोल रहा है। ये टाइप करो भैया, ये मैं हमारा जाऊंगा। क्या टाइप करना? मधुकर बोल के टाइप कर। मधुकर, हाँ मधुकर। मैं भी ऐसा टाइप कर रहा। नहीं आ रहा। नहीं आ रहा। আপুনি এখন দোকান দেখিছে, কিন্তু মানে আপুনি বিশ্বাস নকৰিব, এখন দোকানত আপুনি মাহেকত 5 লাখ টকা আমাৰ অকল অসমীয়া মানুহ পাই উঠায়, গম পাইছে। কি বস্তু নাপায় আপোনাৰ সকলো বস্তুৱে ইয়াত পায়। আপুনি যি লাগে, আপোনাক চব্জিৰ পৰা, আপোনাৰ মদৰ পৰা, আপোনাৰ এনি বস্তু, সকলো বস্তু ইয়াত পায়। কিন্তু মানে কি মানুহ ইয়াত লোকেল মানুহে হয়, কিন্তু অকল অসমৰ মানুহকে বস্তু দিয়ে, মানে বাকীলৈ দিয়ে। আৰু ইভাগে চবকে কেছ দিয়ে, কিন্তু যিবিলাক অসমৰ মানুহ আছে, চব অসমৰ মানুহক চবকে এনেকৈ হেৰিয়ে দিয়ে মানে, চব বাকীলৈ দিয়ে মানে, চব মাহেকত বিল উঠায় মানে। আৰু প্ৰত্যেকটো অসমীয়া মানুহ ইয়াত মানে কি বস্তু চবেই নিজৰ এখন খাতা আছে, খাতাত বস্তু নিয়ে, নাম লিখি যায়, মাহেকত পে'মেণ্ট হোৱাৰ পাছত ধুনীয়াকৈ পইচা দি দিয়ে, গম পাইছেনে। আৰু বহুত ভাল, বহুত বেয়া নহয়, বহুত ভাল বিল্ডিংটো। আপুনি এখন মানে কি এই সৰু দোকানখনৰ পৰা ইমান ডাঙৰ বিল্ডিং বনাই চাওক। আপোনাৰ এখন সৰু ঘুমটিৰ পৰা এইটো বিল্ডিং বনাই চাওক, 4-5 মাহ বনাই দিছেনে।
এটা প্ৰব্লেমেই হৈ গ'ল মানে কি মই ভিডিঅ' বনাই থাকোঁতে ন মানুহজন আহি মোক সুধিলে মানে কিয় কাট ৰहा বুলি মই ক'লোঁ কি মই ভিডিঅ' বনাওঁ বুলি ক'লোঁ তাইকো ভিডিঅ' বনাই আছে সুধিলে মানে তাৰপিছত আকৌ কৰোঁ বুলি কৈছোঁ মানে কি একো নকৰিবলৈ কৈছোঁ মানে আচৰিত মানে আপুনি ইয়াত একো মানে কৰিব নোৱাৰে মানে ভিডিঅ' বনাব নোৱাৰে মানে এইটো মানুহে কেলৈ নকৰিব নিদিয়ে মই নাজানো বস্তুটো মানে ভিডিঅ' বনাব নিদিয়ে আপোনাৰ সেইকাৰণে প্ৰব্লেম হৈ যায় সেইকাৰণে মানে কি এনেকৈ ব্লগিং চব ভিডিঅ' বনালে আপুনি মৰিব ইয়াত সেইকাৰণে ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয় কিন্তু দেখাবলগীয়া জেগা বহুত আছিলে কিন্তু মানে কি সেই মানুহটোৱে আকৌ সুধিলে মোক আকৌ প্ৰব্লেম হৈ যাব কাৰণে সেইকাৰণে ইমান দূৰৰ পৰা আছে জেং কৰিব নকৰোঁ বুলি আকৌ মানে কি নগ'লোগৈ মানে আগলৈ যিখন দেখালোঁ সেইখনে আপোনালোকক দেখাইছোঁ মানে বাকী আৰু কি দেখাম চাওক সৰু ল'ৰা ছোৱালী খেলি বুজিছে এতিয়া পূজা আহি আছে সিহঁতক পূজা মানে কিবা খেলি আছে শিকি আছে ইয়াত আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ অলপ লাইক ছাবস্ক্ৰাইব কৰিব আৰু কি আপোনালোকে হয় বহুতে চাই মোৰ ভিডিঅ' কিন্তু কোনো ছাবস্ক্ৰাইব নকৰে লাইক নকৰে মানে কি প্লিজ শ্বেয়াৰ এটা কৰি দিব যদি ভাল পায় এনেকুৱা ভাল ভাল ভিডিঅ'বিলাক আপোনালোকক দেখাবলৈ মই মানে কি ভৱিষ্যতে ভাল ভাল ভিডিঅ' দি যাম বুলি মই আপোনালোকক আশাবাদী আৰু আশা দিছোঁ মানে কি টাইম পালে ভাল ভিডিঅ' দি আপোনালোকক হাইদৰাবাদৰ ভাল ভাল দৃশ্য দেখাই যাম মানে কি তাকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব প্লিজ